আমি একেই প্ৰাণী আৰু একেই দুখ মাথো আমি দুখবোৰ প্ৰকাশ কৰিব জানো আৰু সিহঁতি নাজানে এতিয়া সেই দুখৰ কথা বখানিবলৈকে স্বাগতম জনাইছোঁ এলেহুৱা প্ৰাণী ভ্লগলৈ মানে আৰজি ভ্লগলৈ ঠিক আছে তেতিয়াহ'লে গাঁৱলীয়া বেংকত ফেনৰ বিচ অলপ লৈ আহোঁ লগত গৈছে ভাইটি তাৰো বোলে গৰম উঠিছে সেইকাৰণে ড্ৰাইভাৰ বনাই তাকো লগত লৈ ল'লোঁ গৈ আছোঁ গৈ পাই ভিডিঅ' নবনালোঁ দেই কেনেকৈনো বনাম লাজ লাগে নহয় আহি পাই দেখোঁ পদূলিতে এটি ভাটৌৰ পোৱালি আমাৰ নহয় দেই বেলেগৰহে ভাটৌ চৰাই এনেও মৰম লাগে তাইৰ লগত ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ ঘৰলৈ নিবৰ সময়ত আকৌ মোৰ ওচৰৰ পৰা যাবই নিবিচাৰে বেয়াও লাগে কিন্তু কি কৰিম গৰাকীয়েতো নিবই দুখ মনেৰে ঘৰলৈ সোমাই আহিয়ে দেখোঁ ইয়াক বেচেৰি কি অৱস্থা হ'ল চাওকচোন ইফালে গধূলি হোৱাত হাঁহৰ পোৱালি কেইটামান মোনাত ভৰাই ল'লোঁ ভাবিছোঁ ইহঁতক অলপ ফুৰাবলৈ লৈ যাওঁ চিকটি মানুহৰ কথা যে এটা এটাকৈ হিচাপ কৰিছোঁ পিছে ক'লৈ নিব লৈছোঁ জানেনে মাহীৰ ঘৰলৈ অকল আমিয়ে ফুৰিবলৈ যাম নে সিহঁতকো নিব লাগিব নে কি কয় ইয়াত আকৌ এখেতসকলে হেতালি খেলি আছে বাকীখিনি নক'লেও হ'ব কাৰণ সৰুকালৰ দিনবোৰলৈ মনত পৰি যায় নহয় তাতে ভাত পানী খাই ৰাতি 10:30 মান বজাত ঘৰলৈ ঘূৰি আহিলোঁ এতিয়া আমিও হওঁ আৰু